কোভিড ইমান ডেঞ্জাৰ বেমাৰ নহয়। কোভিড ইমান ডেঞ্জাৰ বেমাৰ নহয়। কোভিড হ'ব, প্ৰায়বোৰ মানুহ হৈ আছে। কোভিড হ'ব আৰু বাৰ বাৰ মানুহ হৈ আছে। লাহে লাহে গুচি যাব, মানুহটো সুস্থ থাকিব লাগে। লাহে লাহে যাব, কিন্তু মানুহজন সুস্থ থাকিব লাগে। আৰু চৰকাৰে যিটো নিয়ম নীতি আছে সেইটো মানি চলিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চটো মানিব লাগে। বিশেষ কৰি আমাৰ এই অঞ্চলত ছ'চিয়েল ডিষ্টেঞ্চটো একেবাৰে নাই। নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতিষপুৰ লাইফত। মই থুনবীৰ আৰু এই মুহূৰ্তত লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কৰোনা ডেঞ্জাৰ্ছ বেমাৰ নহয়, কৰোনা হ'ব, লাহে লাহে কৰোনা গুচি যাব। এই মন্তব্য পূব বিলাচীপাৰাৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিংহিৰ। দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সেৱাই সংগঠন মূল মন্ত্ৰ হিচাপে লৈ কোভিড প্ৰটোকল। উল্লেখযোগ্য যে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয় কাৰ্যকালৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কোভিড প্ৰটোকলৰ নীতি নিয়ম মানি জনসেৱামূলক এই কাৰ্যসূচী। আৰু লগে লগে চাপৰ বিলাচীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কৰ নেতৃত্বত কোভিড আক্ৰান্ত দৰিদ্ৰ লোকসকলৰ মাজত ফল মূলৰ লগতে মাস্ক, চেনিটাইজাৰ আদি বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা দেখা যায়। সেয়াই নহয়, সামগ্ৰী বিতৰণ কৰাৰ লগতে চাপৰ বজাৰৰ বিভিন্ন ঠাইত অগ্নি নিৰ্বাপন বাহিনীৰ সহযোগত চেনিটাইজাৰ কৰা পৰিলক্ষিত হয়। আৰু লগে লগে খাদ্য সামগ্ৰীসমূহৰ লগতে পৰিয়ালৰ প্ৰতিজনক মাস্ক, চেনিটাইজাৰ বিতৰণ কৰে প্ৰাক্তন বিধায়কগৰাকী। আৰু এই সেৱামূলক কাৰ্যসূচীৰ জৰিয়তে বিলাচীপাৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ত তথা পৌৰসভাৰ ৱাৰ্ডক সামৰি লয়। কিন্তু মন কৰিবলগীয়া কথা যে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহিয়ে আহ্বান জনায়, কোভিড হ'ব, কোভিড যাব, ৰাইজে ভয় নকৰিব, চৰকাৰী নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনায়। আৰু সজাগতা আৰু অযথা বজাৰ ঘাটত ভিৰ নকৰিবলৈও আহ্বান জনায়। আৰু অযথা বজাৰ ঘাটত ভিৰ নকৰিবলৈও আহ্বান জনায় প্ৰাক্তন বিধায়কজনে। কোভিড ইমান ডেঞ্জাৰ বেমাৰ নহয়। কোভিড হ'ব, প্ৰায়বোৰ মানুহ হৈ আছে। লাহে লাহে গুচি যাব, মানুহটো সুস্থ থাকিব লাগে। আৰু চৰকাৰে যিটো নিয়ম নীতি আছে সেইটো মানি চলিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চটো মানিব লাগে। বিশেষ কৰি আমাৰ এই অঞ্চলত ছ'চিয়েল ডিষ্টেঞ্চটো একেবাৰে নাই, মানুহৰ কম। সেইকাৰণে আমি সজাগতা কৰাৰ বেছি প্ৰয়োজন আছে। দলীয় কাৰ্যকৰ্তাক আহ্বান জনাওঁ, প্ৰতিটো কাৰ্যকৰ্তাই মানুহৰ মাজত যাই তেওঁলোকক সজাগতা কৰক, ছ'চিয়েল ডিষ্টেঞ্চ কৰক, আৰু অযথা বজাৰত ভিৰ কৰিব নালাগে। আৰু সাংবাদিক বন্ধুসকলকো ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে য'ত য'ত যায় মানুহক এটাই কথা কওক, যাতে অযথা বজাৰত ভিৰ কৰিব নালাগে, প্ৰয়োজন সাপেক্ষে বজাৰত আহিব লাগে আৰু চৰকাৰৰ নিয়মটো ভালভাৱে পালন কৰিব লাগে। আজি কেন্দ্ৰ চৰকাৰৰ দ্বিতীয় টাৰ্মৰ 2 বছৰ সম্পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱালৈকে দলীয় নিৰ্দেশ মৰ্মে এটা কাৰ্যক্ৰম দিছিল সেৱাই সংগঠন। যিহেতু বৰ্তমান পৰিস্থিতিত আমি তেনেকুৱা ৰাজহুৱা কাৰ্যক্ৰম কৰিব নোৱাৰোঁ, কিন্তু মানুহৰ সেৱা কৰিব পাৰোঁ। এই উপলক্ষ ৰাখি আমাৰ দলে এটা কাৰ্যক্ৰম দিলে সেৱাই সংগঠন। তাৰে উপলক্ষত আমি আজি প্ৰতিটো গাঁৱত আমি এটাই আহ্বান কৰোঁ, সকলোৱে মানুহ সুস্থ থাকক। আৰু কৰোনা বেমাৰটো যেনেকৈ বিয়পি পৰিছে, আচলতে মানুহে ভয়ৰ বশতেই মৃত্যুবৰণ কৰি আছে। এটা পেচেণ্টক যদি আগৰ পৰা কোনো বেমাৰ থাকে, হাৰ্টৰ হওক, ডায়েবেটিছ হওক, এইবিলাক মানুহ বেছি আক্ৰান্ত হৈ আছে। আচলতে যেতিয়া হস্পিটেল লোৱা হয়, ওচৰতে বেডতে যদি এটা বেমাৰ মানুহ থাকে, তাক দেখিয়ে মানুহে মনোবল হেৰুৱাই পেলাই হাৰ্টটো কলেক্ট কৰে। আচল কাৰণ এইটোৱে সজাগতা কৰিব লাগে, মানুহ ভয় খাব নালাগে। সকলোকে ধন্যবাদ জনাই খবৰৰ মাজত ৰৈ যোৱা খবৰসমূহ প্ৰাগজ্যোতিষপুৰ লাইফৰ জৰিয়তে চাবৰ বাবে প্ৰাগজ্যোতিষপুৰ লাইফ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। আৰু আপডেট দিয়াৰ লগে লগে ন'টিফিকেশ্যনটো পাই খবৰসমূহ চাই যাওক। প্ৰাগজ্যোতিষপুৰ লাইভ অসম।